Hi guys, good morning. Our DDS vlog channel to আপোনালোকক স্বাগতম জনাইছো। আশা আপোনালোকৰ ভালে আমাৰো ভাল মানে আমি বৰ্তাহঁতৰ ঘৰলে যাওঁ দেই। কালি মানে বৰ্তাহঁতৰ ঘৰত মাংস মাছ দিছিলোগে আমাৰ ঘৰৰ পৰা বাচনকেইটা আনোগে। আৰু গাইজ আজি মই আপোনালোকক মোৰ বাৰ্থডেত কি গিফ্ট উঠিলে দেখাম হা। পাছত মানে মোৰ আজি ক্লাছ আছে নহয়, অনলাইন ক্লাছ। আজি তাই অনলাইন ক্লাছটো কৰি অহাৰ পিছত আমাৰনো কালি কি উঠিলে আমি দেখাম আৰু আপোনালোকক। আমি দেখিছোঁ যেতিয়া আপোনালোককো শ্বেয়াৰ কৰি দিম ন। বহুত মানুহ মতা নাই, মানুহ মানে নবহাত আৰু মহা আহিছিলে, সৰু মহা। বাকী ধুনুৱে দিলে সেইখিনি কালি ভিডিঅ'ত কৈছিলোঁ অলপ, আজি দেখাই দিম। ঠিক আছে তেন্তে আমি দেখাম আৰু আপোনালোকক। এতিয়া আমি তাৰ পৰা আহি লওঁ, ঠিক আছে গাইজ। এইটো বৰ্তাহঁতৰ ঘৰ। এই বৰ্তাহঁতৰ এয়া সেইখন গিল এখন নতুনকৈ বনাইছে। আমি এতিয়া বৰ্তাহঁতৰ ঘৰলৈ আহি আছোঁ। এইটো বৰ্তাহঁতৰ ঘৰ, এইটো বৰ্তাহঁতৰ গোহালি ঘৰ, এইটো ভঁৰাল ঘৰ। আমি আহি পাইছোঁহি আহি পালোহি এই টিভি চাই আছে। এইজনী বমা দেউতা ডাঙৰ বৰ্তা ক'ত গ'ল জানো, নেজানো। এইয়া দিছে এয়া বৰ্তাহঁতৰ বাৰী। এজোপা আমলখি। দিছেনে এইজন দাদাজন চিনি নাপাওঁ, টিভি চাই আছে, দেহ উঠাই নাই চাগে। ঠিক আছে ৰ'ব, আমি এতিয়া ঘৰলৈ গৈ লওঁ। হে গাইজ, গুড ইভিনিং। বতৰ বেয়া, এইজনে বৰষুণ দিওঁ আৰু এনেকুৱা টোপনি আহিছে। গৰম দিনত টোপনি বেছি হয়। আৰু মোৰ ফ্ৰেণ্ডে আপোনালোকক কৈছিলে যে অথনি গিফ্টকেইটা দেখাম বুলি, দেখাবলৈ আহিছে। এনেকুৱা পোৱালি নিচিনা কৈ থাকে। দিলে দেখিছে। আৰু এইটো মোক মহাই দিলে। এজনী মাহী যিটো মহালে বিয়া হ'ব সেইটো মহাই দিলে, মানে ৰিং চেৰেমনি হ'ল। তাৰপৰা আৰু ধুনুৱে দিয়া গিফ্টকেইটা যে চকলেটডাল দেখিছিলে যে, সেইখিনি ফটো দেখাই দিম দেই। দিলে সেয়াই ক'বলৈ আছিলে। মই গিফ্টটো খুলি দেখাই দে। এইটো দেখি গম পায় নহয় লেডিজ বিলাকে, কি জেন্টছ বিলাকে নাজানিব। দেখা জেন্টছ বিলাকে নাজানে। আচ্ছা, এটা সৰু মেকআপ বক্স আৰু চিনি পাই যায় চাগে। আৰু দেখিছেনে গাঁত বিলাকত কিনো হৈছে জানো, একদম পুৰা খুজলি এইবিলাকে আৰু চলি আছে। আৰু মোৰ ভাগৰ নামটো যে চুন্তি নহয় দেই। এই জেঠাই ঘৰ নবৌয়ে মোক চুন্তি বুলি মাতে, সেইটো কাৰণে কেকটো কালি চুন্তি বুলি নামটো দি দিয়া আছে। মোৰ নামটো চুন্তি নহয়। তাৰ নামটো চুনু, মানে ঘৰত আইতাই মাতে চুন্তি বুলি, বাকী জেঠাইহঁতে মাতে চুন্তি বুলি। মোৰ ভাগৰ ফ্ৰেণ্ডৰ লীলা খেলা। এতিয়া পানী খোৱা বটলডাল মোক ইমান পিটিছে, মোবাইলটো খোজা দেখি। বৰ বেয়া আছে। দেখাতে শান্ত শিষ্ট ধুনীয়া লাগিছে, বহুত জেগান্তিক। আমাৰ ভিডিঅ'বোৰ প্লিজ ছাবস্ক্ৰাইব কৰিব দেই, নাপাহৰিব। লাইক কৰিব, প্ৰেছ দ্য বেল আইকন। ইংলিছ ক'ব নালাগে, ইংলেণ্ডত জন্ম হোৱা নাই তুমি, হয় নাই বাৰু? আমি অসমীয়াতে কওঁ পাই, হয় নাই? অসমীয়া ছোৱালী অসমীয়াত ক'ব লাগে। হিন্দী আমিও ক'ব পাৰোঁ, ইংলিছ আমিও ক'ব পাৰোঁ। আৰু কালি কেইখনমান ফটোশ্বুট কৰিছিলোঁ নহয়, ফটোকেইখন দি দিম চাব দেই। আমাৰ বাৰ্থডে ফটো দুখনমান কালি দিবলৈ থাকি গ'ল। কালি মোৰ মূৰটো বেয়া হৈ গৈছে, নেট মানে শ্ল' হৈছে। এডিটিং কৰিছোঁ আৰু যেতিয়া আপলোড হ'বলৈ ভিডিঅ'টো বহুত টাইম লাগিছে। যি ফটোকেইখন দি দিম আপোনালোকে চাব আৰু। আজিলে বাই বাই। কেলে বাই বাই দিছ এতিয়া? আমাৰ এই যে ভিডিঅ' এটা কৰিলেই হৈ গ'ল আৰু। ঠিক আছে তেন্তে হ'ব আৰু, সামৰি লওঁ। বৰষুণ দিছে, কাম কৰিব লাগে। আজিলৈ বাই বাই।